নগৰপাৰাৰ নাইতাৰ কল্যাণপুৰত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা। এটা দুটা নহয়, মুঠ 6টাকৈ দলে অংশগ্ৰহণ কৰে এই নাও খেল প্ৰতিযোগিতাত। নগৰপাৰাৰ নাইতাৰ কল্যাণপুৰত আকৰ্ষণীয় নাও খেল প্ৰতিযোগিতা। অংশগ্ৰহণ 6টাকৈ দলৰ। নগৰপাৰাৰ নাইতাৰ কল্যাণপুৰ পথাৰত হাজাৰ হাজাৰ লোকৰ সমাগম। যেনিয়ে চাই তেনিয়ে কেৱল মানুহ। নগৰপাৰাৰ নাইতাৰ কল্যাণপুৰ পথাৰত নাও খেল প্ৰতিযোগিতা। আশীৰ্বাদ, মাৰ আশীৰ্বাদ, পংখীৰাজ আদি কৰি মুঠ 6টাকৈ দলে অংশ লয় এই নাও খেল প্ৰতিযোগিতাত। খেল চাবলৈ নৈৰ পাৰত ভিৰ কৰিলেহি স্থানীয় তথা দূৰ দূৰণিৰ খেলপ্ৰেমী ৰাইজ। প্ৰথম পুৰস্কাৰ ডাঙৰ কলহ এটা আৰু দ্বিতীয় পুৰস্কাৰ কলহ এটা। ভাই ভাই যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত কৰা নাও খেল প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে ৰাইজৰ আশীৰ্বাদ নাওখনে। ক্ৰমাৎ সমাজৰ মাজৰ পৰা হেৰাই যাব ধৰা এই নাও খেলক এক সমন্বয়ৰ বাৰ্তা বহন কৰা তথা ভাতৃত্ববোধ বজাই ৰখা দিশটো মূল উদ্দেশ্য হিচাপে লৈ আয়োজকসকলে অনুষ্ঠিত কৰি আহিছে এই নাও খেল প্ৰতিযোগিতা। এয়া মই নাও খেলৰ যি দৃশ্য সেই দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। এয়া হৈছে নাইতাৰ কল্যাণপুৰ পথাৰত হৈ যোৱা নাও খেল প্ৰতিযোগিতা। আৰু এই নাও খেল প্ৰতিযোগিতা চাবলৈ স্থানীয় তথা দূৰ দূৰণিৰ পৰা বিভিন্ন ঠাইৰ পৰা আহি নাও খেল চাবলৈ লোকসকলে ভিৰ কৰিছে। এয়া লোকে লোকাৰণ্য হৈ পৰিছে নাও খেলস্থলী। আপোনাক দেখুৱাই আছোঁ নাও খেল প্ৰতিযোগিতা। ভাই ভাই যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত কৰা এই নাও খেল প্ৰতিযোগিতাত মুঠ 6টাকৈ দলে অংশগ্ৰহণ কৰিছিল আৰু ৰাইজৰ আশীৰ্বাদ নাওখনেই প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। মই দৃশ্য আকৌ আগবঢ়াইছোঁ। ক্ৰমাৎ সমাজৰ মাজৰ পৰা হেৰাই যাব ধৰা এই নাও খেলক এক সমন্বয়ৰ বাৰ্তা বহন কৰা তথা ভাতৃত্ববোধ বজাই ৰখা দিশটো মূল উদ্দেশ্য হিচাপে লৈ আয়োজকসকলে অনুষ্ঠিত কৰি আহিছে এই নাও খেল প্ৰতিযোগিতা। আমি পংখীরাজ নাওয়ার মালিকক আমি কার্যালয় বিচারিছে রাইজের আশীর্বাদ কল্যাণপুর নাওয়ার মালিক আৰু এই নাও খেলত নাৱৰীয়াসকলে তেওঁলোকে বিভিন্ন ধৰণৰ গীত মাতেৰে তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। এয়া আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। এয়া নাৱৰীয়াসকলে তেওঁলোকৰ যি গীত তেওঁলোকে গীত গাই আছে, লগতে তেওঁলোকে নৃত্য পৰিৱেশন কৰা দেখিবলৈ পোৱা গৈছে। এই দৃশ্য হৈছে নগৰপাৰাৰ নাইতাৰ কল্যাণপুৰৰ দৃশ্য।
আমি তৃতীয় পুরস্কার নাওর মালিক মন্তব্য আছে, মন্তব্য শুনাইছোঁ। আমাৰ নাইটৰ কলাৰিজাপ গাঁৱত হাই ফাই যুৱ সংঘৰ নামত আমি এটি নাও খেল পাতিছিলোঁ আৰু সেই খেলখন আজি 6টা নাও ইয়াত আমাৰ জইন হৈছিল আৰু 6টা নাৱৰ মাজত আমাৰ ৰাইজৰ আশীৰ্বাদ নাওখন আমাৰ প্ৰথম স্থান লাভ কৰিলে আৰু পংকিৰাজ নাওখন দ্বিতীয় স্থান লাভ কৰিছে আৰু থাৰ্ড পুৰস্কাৰ নাইটৰ কল্যাণপুৰ আশীৰ্বাদ নাওখন বিজয়ী হৈছে। যি পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা বিলুপ্তি প্ৰায় হোৱাৰ পথত আপোনালোকে পুনৰুজ্জীৱিত কৰাৰ কাৰণে যি প্ৰচেষ্টা চলাই আছে, এই ক্ষেত্ৰত কি ক'ব আপোনালোকে? আমাৰ কওকচোন। বিলুপ্ত হোৱাৰ পথত আপোনালোকে আকৌ পুনৰুজ্জীৱিত কৰাৰ কাৰণে উঠি অহা প্ৰজন্মক চিনাকি কৰাৰ উদ্দেশ্যে যি আপোনালোকে নাও খেল পাতিছে, তো এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? আপোনালোক আমি ক'বলৈ বিচাৰিছোঁ যে আমি এই পৰম্পৰা নাও খেলখন পাতি সঁচাকৈ আমি তাৰমানে আমাৰ পৰম্পৰা এইটো আমি ৰক্ষা কৰিব পাৰিছোঁ আৰু আমাৰ মাজত বিভিন্ন অঞ্চলৰ পৰা আমাৰ পদুপাৰাৰ পৰা বুনগাঁৱৰ পৰা জামুৱাইৰ পৰা কল্যাণপুৰৰ পৰা এই মানুহখিনিৰ মাজত এটা সমন্বয় এটা ভাতৃত্ব ভাৱ আমি ৰক্ষা কৰিব পাৰিছোঁ আৰু এইটো আমাৰ এটা পৰম্পৰা খেলৰ মাধ্যমটো মানুহৰ মাজত বন্ধুত্ব ভাৱ বঢ়াব পাৰিছোঁ। আশা কৰোঁ এইখন এনেকুৱা ভাই ভাৱ যুৱ সংঘৰ এই উদ্যোগৰ দ্বাৰা সুদূৰ ভৱিষ্যতলৈ যাতে আমি এনেকুৱা ধৰণৰ ভাল নাও খেল পাতি ৰাইজক প্ৰদৰ্শনী সান্তনা দি আমি যাতে ভৱিষ্যতলৈ আৰু নাও খেল আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আমি আশা ৰাখিছোঁ আৰু এইখিনি কৈ আপোনালোক